বিতৰ্কৰ আৱৰ্তত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্টৰ পৰিচালকক ক্ষমা খোজাৰ দাবী দল সংগঠনৰ। ৰেঙনি টিভিয়ে ক্ষমা নুখুজিব তেতিয়ালৈকে আমি আমাৰ এই আন্দোলন এটা নিৰ্দিষ্ট ধৰ্মৰ লোকসকলক টাৰ্গেট কৰাৰ অভিযোগ, কিন্তু কিয় আৰু কেনেকৈ? এইটো কাৰোবাৰ ষড়যন্ত্ৰও হ'ব পাৰে, জাতি ধ্বংসৰ ষড়যন্ত্ৰ। ছাৰ এবাৰ ভাবক, ড্ৰাগছ বেচিছে কোনে, খাইছে কোনে? পানীৰ দৰে ফটফটীয়া নিজৰ বুলি, তাকে জাতি ধ্বংসৰ ষড়যন্ত্ৰ চলিছে। আমাৰ খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ। ছাৰ আমাৰ মাটি বেদখল কৰিছে, আমাৰ জীয়ৰী বোৱাৰীক বলাৎকাৰ কৰিছে সিহঁতে। ছাৰ ছাৰ চিকিৎসকৰ ওপৰত আক্ৰমণ কৰিছে। এতিয়া ড্ৰাগছৰ কাৰবাৰ নামি পৰিছে। সিহঁতে আমাৰ উঠি অহা নতুন প্ৰজন্মক পংগু কৰি পেলাইছে। দিল দিলকৈ আমাক মৃত্যুৰ মুখলৈ ঠেলি দিছে। ইয়াৰ পিছতো আমি সহ্য কৰি থাকিমনে ছাৰ? নাথাকো, কেতিয়াও নাথাকো। সিহঁতৰ ষড়যন্ত্ৰ আমি উফৰাব লাগিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত ধৰ্মীয় মেৰুকৰণৰ গুৰুতৰ অভিযোগ। এটা নিৰ্দিষ্ট ধৰ্মৰ লোকসকলক টাৰ্গেট কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পৰা বিষয় উপস্থাপনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ৰাজ্যিক সমিতিৰ সভাপতি শ্বৰিফুল ইছলামে। ধাৰাবাহিকখনৰ 2056 নম্বৰ খণ্ডৰ আৰম্ভণিৰ দৃশ্যাংশ আঁতৰাই দিয়াৰ আহ্বান জনোৱাৰ লগতে ধাৰাবাহিকখনৰ পৰিচালক আৰু ৰেঙনি টিভি ক্ষমা খোজাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। অন্যথা তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। লগতে প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনায়। ইতিমধ্যে সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বহুজনে। মনোৰঞ্জন ধৰ্মী ধাৰাবাহিক ছবিখনত ৰাজনৈতিক আৰু ধৰ্মীয় মেৰুকৰণৰ বিষয় উপস্থাপন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ৰাজ্যিক সমিতিৰ সভাপতি শ্বৰিফুল ইছলামে। আসসালামু আলাইকুম। অসমীয়া চেনেল ৰেঙনি টিভিত খুব এখন জনপ্ৰিয় ধাৰাবাহিক সম্প্ৰচাৰিত হয় বেহাৰবাৰী আউটপোষ্ট। আৰু এই বেহাৰবাৰী আউটপোষ্টৰ যি শেহতীয়া খণ্ড, এই শেহতীয়া খণ্ডলৈ আমি যথেষ্ট মৰ্মাহত হৈছোঁ আৰু তেওঁলোকৰ এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা জনাইছোঁ। তেওঁলোকে এই শেহতীয়া খণ্ডত কৈছে যে ড্ৰাগছৰ যি বেপাৰ, এই বেপাৰখিনি কেৱল মাত্ৰ বেপাৰ নহয়, এইটো জাতি ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ আৰু এইটো খিলঞ্জীয়াক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বুলি তেওঁলোকে কৈছে। কেৱল মাত্ৰ এইখিনি কৈয়ে তেওঁলোকে শান্ত থকা নাই। তাৰ পিছত তেওঁলোকে কৈছে যে তেওঁলোকে আমাৰ জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰিছে, তেওঁলোকে ডক্তৰক মাৰিছে, তেওঁলোকে মাটি দখল কৰিছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈছে। তেওঁলোকে হয় এই ধাৰাবাহিকখনত কোনো জনগোষ্ঠীৰ নাম উল্লেখ কৰা নাই, কেৱল মাত্ৰ তেওঁলোক বুলি কৈছে। কিন্তু এই তেওঁলোক শব্দৰ জৰিয়তে তেওঁলোকে বা ৰেঙনি টিভিৰ যি কৰ্মকৰ্তা আছে, তেওঁলোকে ৰেঙনি টিভিৰ কৰ্মকৰ্তাসকলে অসমত বাস কৰা মুছলমান সম্প্ৰদায়ক, বিশেষকৈ মিয়া সম্প্ৰদায়ক বুজোৱা নাইনে? এতিয়া মই তেওঁলোকক ক'ব বিচাৰিছোঁ, যিসকল অপৰাধী হয়, তেওঁলোকৰ কোনো ধৰ্ম জাতি বৰ্ণ নাই। যিকোনো ধৰ্মৰে নহওক কিয় অপৰাধীয়ে শাস্তি পাব লাগে। অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু আমি এখন সুস্থ সমাজ বিচাৰোঁ। কিন্তু বেহাৰবাৰী আউটপোষ্টে যি নাভূত নাস্তুক কথা ক'লে, বেহাৰবাৰী আউটপোষ্টে যি ধৰণে কৈছে, অসমত বাস কৰা মিয়াসকলক যি টাৰ্গেট কৰি কৈছে, এইটোৱে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে ইন্ধন নোযোগাবনে? মই বেহাৰবাৰী আউটপোষ্টৰ কৰ্মকৰ্তাসকলক কৈছোঁ, আপোনালোকে অসমীয়াৰ কাৰণে মাত মাতিছে বুলি কৈ অসমীয়াৰ ক্ষতি নকৰিব, কিয়নো আমি প্ৰত্যেকজন অসমীয়াই শান্তিত বসবাস কৰিব বিচাৰোঁ। আপোনালোকৰ এই কাৰ্যৰ জৰিয়তে
অসমত বাস কৰা যিসকল মানুহ আছে এই মানুহৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ এটা সম্ভাৱনা নিশ্চয় থাকিব পাৰে। গতিকে অসম আৰক্ষীক আমি দাবী জনাইছোঁ যে এই বেহাৰবাৰী আউটপোষ্টত যি ধাৰাবাহিক সম্প্ৰচাৰিত হ'ল মিয়াসকলক টাৰ্গেট কৰি মিয়া ফোবিয়াৰ যি ট্ৰেণ্ড তেওঁলোকে প্ৰচলন কৰিলে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু ভৱিষ্যতে যাতে কোনো নিউজ চেনেল বা কোনো ধৰণৰ বাতৰি বা কোনো ধৰণৰ ধাৰাবাহিকত যাতে এনেকুৱা ধৰণৰ বাতৰি এনেকুৱা ধৰণৰ প্ৰপগেণ্ডা চলাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে অসমীয়া হিচাপে জোৰদাৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰক যাতে ৰেঙনি টিভিয়ে ক্ষমা খুজিবলৈ বাধ্য হয়। আৰু যেতিয়ালৈকে ৰেঙনি টিভিয়ে ক্ষমা নুখুজিব তেতিয়ালৈকে আমি আমাৰ এই আন্দোলন চলাই যাম ইনশাআল্লাহ। খাৰুপেটীয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট। হেডলাইন আছামৰ উদ্যোগত অনলাইন পদ্ধতিৰে সংগীতা অনুষ্ঠান যোগাযোগ কৰক আজিৰ পৰাই। আপোনাৰ সংগীত আজিৰ পৰাই তলত দিয়া হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰক। 13 জুনৰ পৰা 28 জুনলৈ গ্ৰহণ কৰা হ'ব ভিডিঅ'সমূহ। প্ৰথম ৰাউণ্ডত বিজয়ী হোৱাসকলক দ্বিতীয় ৰাউণ্ডৰ প্ৰতিযোগী বুলি ঘোষণা কৰা হ'ব। প্ৰথম পুৰস্কাৰ 10,000 টকা আৰু মানপত্ৰৰ লগতে ট্ৰফি। দ্বিতীয় পুৰস্কাৰ 7,000 টকা আৰু মানপত্ৰৰ লগতে ট্ৰফি। তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু মানপত্ৰৰ লগতে ট্ৰফি। হোৱাটছএপ কৰক 8011 411 037।